Hello guys, welcome back to my channel. Aaj eta notun eta recipe loi moi apnalokor agot bohutin blog ar recipe dia nai tar babe sorry aru aji recipe tu hoise til di pelai moi banaisu aji boralimass khub tasty hoise dekhabole first attempt hoy but dhunia hol so aru dei nokoru recipe tu start koru কাৰণে মই লৈছো পিয়াজ মিডিয়াম সাইজৰ দুটা অলপমান জিৰা গুৰি আৰু জালুকৰ গুৰি মিক্স মছলা 1/4 স্পুন আৰু লৈছো জলকীয়া তিনটা অলপমান আদা খুন্দি লৈছো লগতে লৈছো নহৰু আৰু মেইন ইনগ্ৰেডিয়েন্ট হৈছে তিল সো তিলখিনি মই টিয়াই পেলাই মিক্সিত গ্ৰাইন্ড কৰি লৈছো সো এইখিনি ইনগ্ৰেডিয়েন্টস সো মাছ ইয়াত আছে মাছ হাফ কিলো তিনটা মিডিয়াম সাইজৰ boralimass আছিলে তো এইখিনি এতিয়া মই ফ্ৰাই কৰি লম নৰমালি যেনেকৈ মাছ ফ্ৰাই কৰোঁ হালধি আৰু নিমখ দি পেলাই আৰু মই তেল ব্যৱহাৰ কৰি মাষ্টাৰ্ড অইল মিঠাতেল ৰিফাইন তেল ইউজ নকৰিব আপোনালোকে সো এইখিনি মই ফ্ৰাই কৰি লম তাৰপিছত মাছখিনি ফ্ৰাই কৰা হৈ গ'ল ফাইনালি সো এটা নেক্সট ষ্টেপ টু হৈছে মই একেখিনি তেলতে তাত কিন্তু মই অলপ এক্সট্ৰা তেল ইউজ কৰা নাই সো ইয়াত মই দিছো কাটি থোৱা পিয়াজখিনি এইখিনি অলপমান ফ্ৰাই কৰিম ফ্ৰাই কৰাৰ পিছত নহৰু আৰু আদা পিচি ৰখাখিনি দি দিম আপোনালোকে চাই থাকিব পুৰা ভিডিঅটো মই জলকীয়াও দিছো জলকীয়াখিনি গুটেখিনি দি দিলো লগতে পিয়াজ আৰু নহৰুখিনি লগতে আৰু ইয়াত মই যিখিনি জিৰা আৰু জালুকৰ গুৰি মিক্স মছলাখিনি আছিল সেই মছলাখিনি লগতে দি দিছো এতিয়া এইখিনি আকৌ মই অলপ দেৰি কাৰণে এইখিনি ভাজি থাকিম পাছত ফাইনালি মই এতিয়া তিলখিনি ইয়াত দি দিম সো তিলখিনি এতিয়া মই বহুত ভালকৈ ফ্ৰাই কৰি থাকিব লাগিব যেতিয়ালৈকে সাইডেদি তেল বিৰিঙি নাহে তেতিয়ালৈকে আমি এইখিনি ভাজি থাকিব লাগিব সো এইখিনি মই মিনিটৰ কাৰণে এইখিনি মই ঢাকি ৰাখিম সো ঢাকন উঠোৱাৰ পিছত আপোনালোকক দেখাই আছো টান টান ইয়া সক সাইডেদি তেল পিৰিঙিছে নহয় সো এতিয়া এইখিনি হৈ গ'ল অলমোষ্ট সো ইয়াত মই এতিয়া দিম পানী সো পানী কোৱান্টিটিটো আপোনালোকৰ নিজৰ ইচ্ছা আপোনালোকে কিমান বেছি পনীয়া কৰিব বিচাৰে আৰু কিমান ঠিক কৰি ৰাখিব বিচাৰে সো ইয়াত মই এইখিনি অলপমান সৰহকৈ পানী দিছোঁ আৰু উতলাই মই এইখিনি পানীখিনি কমাই দিম আৰু নিমখটো দিবলৈ মই পাহৰি গৈছিলোঁ সো নিমখটো দি দিছোঁ আৰু হালধিটো মই তেলতে দি দিছিলোঁ সেইটো আপোনালোকক নেদেখালোঁ আৰু সো এতিয়া সেইখিনি মই ঢাকি ৰাখিছোঁ মিনিমাম 3 মিনিটৰ কাৰণে আপোনালোকে দেখা পাইছে চাগে বক 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 বককে উতলি আছে সো এইখিনি অকণমান দেৰি মই উতলাম অলপমান পানীটো কমাই দিম মই তো
এতিয়াই মই ইয়াত মাছকেইটা দি দিম এইখিনি মই লৰাই পেলাই ঢাকি ৰাখিম মিনিমাম 5 মিনিট সো 5 মিনিট ঢকাই ৰখাৰ পিছত আপোনালোকে দেখা পাইছে পানীখিনি অলমোষ্ট বহুতখিনি কমি গ'ল সো এতিয়া এটা টুইষ্ট দিম সেইটো হৈছে মই অলপমান পাও ভাজি মছলা ওপৰত দি দিছোঁ কালাৰৰ কাৰণে আৰু প্লাছ অলপমান টেষ্টটো বেলেগ আহিবলৈ কাৰণে সো ফাইনেলি মোৰ কাৰী ইজ ৰেডি সো গাইজ হোপ আপোনালোকৰ আজি এই ভিডিঅ'টো চাই ভাল লাগিলে অলপ বেলেগ ষ্টাইলত আজি মই মাছৰ আঞ্জাকণ বনালোঁ ঘৰত ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব যে আজি এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে ডোন্ট ফৰগেট টু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকক বহুত বহুত ধন্যবাদ বাই বাই